Hello students, welcome to Free Online Class Assam. আজি আমি আৰম্ভ কৰিম তোমালোকৰ ক্লাছ 8 ৰ ইংলিছৰ 1 নম্বৰ চেপ্টাৰ দ্য প্ৰিন্স অফ পানিদিহিং এইটো চেপ্টাৰৰ প্ৰথমৰ পৰা শেষলৈকে সকলো প্ৰশ্ন উত্তৰবোৰ এইটো ভিডিঅ'ত দিয়া হৈছে। প্ৰশ্ন উত্তৰকিটা অতি ছুটি কৈ আৰু সহজকৈ দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। বেছি ডাঙৰকৈ দিয়া হোৱা নাই বাস মাৰ্ক অনুযায়ী যিমান সৰুকে পাৰো ইমান সৰুকে লিখি দিয়া হৈছে যাতে তোমালোকৰ বাবে সহজ হয় তোমালোকে সহজে বুজি পোৱা সহজতে শিকিব পাৰে এনেকৈ দিয়া হৈছে। সো ভিডিঅটো লাষ্ট লৈকে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে তোমালোকে এবাৰ চেপ্টাৰটো প্ৰথমতে পঢ়ি চাবা তেনেহলে তোমালোকে প্ৰশ্ন উত্তৰকিটা আৰু সহজতে বুজি পাবা। সো বলা কোৱেশ্চন কিটালৈ আগবাঢ়ো। প্ৰথমতে সোৱা 1 নম্বৰ দিয়া হৈছে answer the following questions to check your understanding। ইয়াতে প্ৰথম কোৱেশ্চনটো দিয়া হৈছে সোৱা 1 নম্বৰ এ নম্বৰ why did the people of Chitolia and the neighboring village panic? Answer hobo heavy rain caused the Brahmaputra to rise making villagers fear that the embankment would break and flood their homes. So ইয়াত কি হৈছিলে কোৱেশ্চনত কৈছে যে কিয় চিতলিয়া গাঁৱৰ মানুহবোৰ আৰু তাৰ ওচৰে পাজৰে থকা মানুহবোৰ কিয় পেনিক হৈছিলে কিয় চিন্তা কৰি আছিল হেতুৰ কথা সুধিছে। এনসাৰটো কি হ'ব কিয়নো ব্ৰহ্মপুত্ৰত পানী বাঢ়ি যোৱাৰ কাৰণে তেওঁলোকৰ গাঁৱত ডাঙৰ বানপানী আহি আছে কাৰণে সবে পেনিক হৈছিলে। ঠিক আছে বি নম্বৰ কোৱেশ্চন সোৱা what happened when the embankment at Chitolia village was breached? Answer hobo the village was flooded instantly। ঠিক আছে একেবাৰে ইজি হয়। তাৰপিছত সোৱা নেক্সট কোৱেশ্চন সি নম্বৰ what action did Khoghen and his classmate take to rescue the villagers of Chitolia? Khoghen আৰু তাৰ ক্লাসমেট সকলে চিতলিয়া ভিলেজৰ যিকিটা মানুহ আছিলে হেবোৰক ৰেস্কিউ কৰিবৰ কাৰণে কি কাম কৰিছিলে হেতু লিখিব দিছে। ঠিক আছে এনসাৰ হ'ব সোৱা they made banana tree rafts to rescue the people। কি কৰিছিলে তেওঁলোকে কলগছৰে বুৰ খাজিছিলে যাতে মানুহক বানপানীৰ পৰা ৰক্ষা কৰিব পাৰে। তাৰ পিছত নেক্সট কোৱেশ্চন সোৱা how did Khoghen and Damru rescue Dr. Hatiborua and Muni Baidew? Answer hobo soa with the help of banana tree rafts Khoghen and Damru rescue Dr. Hatiborua and Moni Baidew। কেনেকৈ বচাইছিলে তেওঁলোকে গছৰ কলগছৰে বুৰ খাজি তাৰ জৰিয়তে খগেনে আৰু ডামৰুৱে ডক্টৰ হাতীবৰুৱা আৰু মণি বাইদেউক বচাইছিলে। তাৰ পিছত নেক্সট কোৱেশ্চন সোৱা ই নম্বৰ why did the people of the village call Khoghen the prince of পানিদিহিং? তোমালোকৰ এইটো কোৱেশ্চন আহিব পাৰে ইয়াত এইটো কোৱেশ্চনত সুধিছে যে খগেনক গাঁৱৰ মানুহবোৰে কিয় গাঁৱৰ ৰাজকুমাৰ বুলি কৈছিলে এটো এটা কোৱেশ্চন যেটো ইয়াত দিয়া হৈছে আৰু তোমালোকৰ এইটো কোৱেশ্চন আহিব পাৰে যে খগেনক কি বুলি কোৱা হৈছিলে গাঁৱৰ মানুহে খগেনক কি বুলি কৈছিলে কি নামেৰে মাতিছিলে এনেকৈ তোমালোকৰ কোৱেশ্চন আহিব পাৰে। ঠিক আছে সো তোমালোকে দুটা হিকিবা এটোৰ এনসাৰ হ'ব সোৱা because he was very brave and saved many lives during the flood। কিয় মাতিছিলে তেওঁ ৰাজকুমাৰ বুলি কিয়নো হি বানপানীৰ সময়ত বহুত মানুহৰ জীৱন বচাইছিলে সেই কাৰণে খগেনক কি মাতিছিলে প্ৰিন্স অফ দা পানিদিহিং। ঠিক আছে কাক মাতিছিলে খগেনক মাতিছিলে মনত ৰাখিবা। তাৰ পিছত সোৱা 2 নম্বৰ how much of the story do you remember? Answer this question quickly। সো ইয়াত কোৱেশ্চন কেটা কৰিবৰ কাৰণে কৈছে সোৱা এ নম্বৰ কোৱেশ্চন আছে who was Khoghen, how old was he? খগেন কোন হয় আৰু খগেনৰ বয়স কিমান হেতু লিখিব লাগে। এনসাৰ হ'ব Khoghen was 17 years old boy from Borgao village। তাৰ পিছত সোৱা নেক্সট কোৱেশ্চন it rained heavily all week what was the result? এটো হ'ব যেতিয়া নেকি গুটেইটো সপ্তাহে বৰষুণ হৈ থাকিব তেতিয়া কি তাৰ পৰিণতি কি হ'ব হেতু সুধিছে। এনসাৰ হ'ব the result is massive flood। তাৰ পৰিণতি হিচাপে বহুত ডাঙৰ বানপানী হ'ব পাৰে। তাৰ পিছত সোৱা নেক্সট in moment has waves of water broke into the village what is this situation called? যেতিয়া নেকি এখন গাঁৱত খুব জোৰেৰে পানী আহি হুমাব তেতিয়া এইটো সিচুৱেচনক কি বুলি কোৱা হ'ব এটো হ'ব this situation is called flood disaster। ঠিক আছে তাৰ পিছত সোৱা ডি নম্বৰ Khoghen
You have saved our lives, given us a new life. Who said this? Why did he say this? So ইয়াত চোৱা কৈছে যে খগেন তুমি আমাৰ জীৱন বচাইছা, তুমি আমাক এটা নতুন জীৱন উপহাৰ দিছা। ঠিক আছে, সো এইটো কথা কোনে কৈছিলে আৰু কিয় কৈছিলে সেইটো লিখিব লাগে। এনসাৰ হ'ব ডক্টৰ হাতী বৰুৱা said this because খগেন rescued him and his wife from the flood. একেবাৰে ইজি হয়, তোমালোকে যদি চেপ্টাৰটো পঢ়িছা তেনেহ'লে এইকেইটা এনসাৰ একেবাৰে সহজতে কৰিব পাৰিবা। একেবাৰে ইজি হয়, একেবাৰে সৰু হয়। তাৰপিছত চোৱা 3 নম্বৰ, কমপ্লিট দ্য ফলোইং সেন্টেন্সেস ইন ইউৰ ওন ৱৰ্ডছ। সো এইকেইটা কমপ্লিট কৰিব দিছে, কিন্তু নিজৰ শব্দতে, নিজৰ কথাতে, নিজৰ ভাষাতে কমপ্লিট কৰিব লাগে। ঠিক আছে, চোৱা এইকেইটা মই কৰি দিছোঁ তোমালোকৰ বাবে। এ নম্বৰটো কি দিয়া আছে চোৱা, দ্য water rolled over some of the house tops and তাৰপিছত নিজে এটা কিবা ইমেজিন কৰি লিখিব লাগে। এনসাৰ হ'ব চোৱা, দ্য ৱাটাৰ ৰোল্ড অভাৰ চাম অফ দ্য হাউচ টপছ এণ্ড দেয়াৰ ৱেৰ পিপুল ক্ৰাইং এণ্ড দেয়াৰ ৱাজ এ মেড স্ক্ৰীম এণ্ড লাইভ ষ্টক। ঠিক আছে, তাৰপিছত চোৱা বি নম্বৰ, বাই দ্য টাইম দ্য পিপুল অফ চিতলীয়া ৱেৰ evacuated. Answer hobo so, by the time the people of Sitolia were evacuated to the high ground of the school building. Tapiso so, C number, half an hour later the boat reached the doctor's house. Answer hobo, half an hour later the boat reached the doctor's house. It narrowly missed crashing into the railing of the veranda of the doctor's house. এইখিনি তোমালোকৰ নিজৰ ভাষাৰে লিখিব লাগে। ঠিক আছে, সেইকাৰণে মই তোমালোকৰ বাবে লিখি দিছোঁ, তোমালোকে ইয়াৰ পৰা লিখি ল'বা। ঠিক আছে, কেইটামান কিতাপৰ মতেও আছে, কেইটামান নিজে দিয়া মতে আছে। ঠিক আছে, তাৰপিছত চোৱা ডি নম্বৰ, দ্য boat took a U-turn now and কি হ'ব চোৱা, it began to move swiftly with the current. তাৰপিছত চোৱা নেক্সট, Damru and the two other men somehow managed to catch. Damru and the two other men somehow managed to catch hold of the capsized boat that had almost been swept away. So students, এইখিনিতে তোমালোকৰ ওচৰত সৰু এটা ৰিকুৱেষ্ট হয়, যদি তোমালোকে মোক সাপোৰ্ট কৰিব বিচাৰা তেনেহলে সাপোৰ্ট কৰিব পাৰা। তোমালোকৰ সৰু এটা সাপোৰ্ট মোৰ কাৰণে ডাঙৰ মোটিভেশন হয়। সো যদি তোমালোকে বিচাৰা তেনেহলে সাপোৰ্ট কৰিব পাৰা। ঠিক আছে, তাৰপিছত চোৱা 4 নম্বৰ, read the following the clues to write a summary of the situation of Panidihing to be published in the local newspaper. Give a suitable title. So এইকেইটা তোমালোকক পঢ়িব দিছে। প্ৰথমতে পঢ়ি ইয়াৰ পৰা এটা ক্লু লৈ তাৰমানে তোমালোকে ইয়াৰ পৰা এটা আইডিয়া লৈ তাৰপিছত এটা লিখিব লাগে এটা নিউজ পেপাৰৰ কাৰণে এটা অলপ প্ৰেগাপ এটা লিখিব লাগে। ঠিক আছে, আৰু হেতুৰ এটা টাইটেল দিব লাগে। সো তোমালোকে এটো পঢ়িবা কি কি দিয়া হৈ আছে, একেবাৰে ইজি হয়। প্ৰথমতে কি দিছে, ইট ৰেইনছ হেভিলি, দেন পেনিক গ্ৰিপড দ্য ভিলেজ, কি হৈছিলে মানে ঘটনাটো তাৰে কেইটামান মেইন পইণ্ট দিয়া হৈছে। তাৰপিছত লাষ্টত এটা কুৱেশ্যনে এনসাৰ কৰিব লাগে, এটোৰ বিষয়ে এটা নিউজ পেপাৰত হেডলাইনৰ কাৰণে হেডলাইন লিখিব লাগে আৰু লগতে এটা প্ৰেগাপ লিখিব লাগে। ঠিক আছে, সো চোৱা এনসাৰটো কেনেকৈ হ'ব। প্ৰথমতে হেডলাইনটো চোৱা, হেডলাইনটো হ'ব ডিজাস্টাৰ averted in Panidihing. তাৰপিছত চোৱা প্ৰেগাপটো এনেকৈ লিখিব পাৰা, following torrential rains, a branch in the local embankment sent flow water surging through Panidihing, forcing residents to take refuge on their rooftops. The community responded with immediate bravery as neighbors and civil authorities mobilized quickly, deploying rafts and boats to the scene. Thanks to this prompt rescue effort, hundreds of villagers and their livestock were successfully evacuated to safety. একেবাৰে ইজি হয়, বেছি ডাঙৰকৈ লিখি দিয়া নাই। ঠিক আছে, তাৰপিছত চোৱা 5 নম্বৰটোত কি কৈছে, লেটছ লাৰ্ন সাম
গ্ৰামাৰ ইয়াত গ্ৰামাৰৰ কথা কোৱা হৈছে গ্ৰামাৰত কি দিয়া হৈ আছে তোমালোকে এইকেইটা পঢ়িবা ঠিক আছে এইকেইটা পঢ়ি লৈ তাৰপিছত চোৱা কেইটামান কুৱেশ্যন দিয়া হৈছে এই কুৱেশ্যন কেইটা কৰিব লাগে কুৱেশ্যন কেইটাত কি দিয়া হৈছে চোৱা কুৱেশ্যন কেইটাত এডভাৰ্বৰ বিষয়ে দিয়া হৈছে এডভাৰ্ব কাক বোলে এডভাৰ্বৰ কেইটামান ভাগ মানে এডভাৰ্ব কোনকেইটা হয় এডভাৰ্ব হৈছে এইকেইটা যিকেইটাৰ জৰিয়তে আমি ভাৰ্বৰ বিষয়ে আৰু বেছিকৈ জানিব পাৰোঁ ভাৰ্বৰ কিছুমান এক্সট্ৰা ইনফৰমেশ্যন আমি জানিব পাৰোঁ তাকে এডভাৰ্ব বুলি কোৱা হয় এডভাৰ্বৰ ভাগ দিয়া হৈ আছে চোৱা এডভাৰ্বছ অফ মেনাৰ এডভাৰ্ব অফ টাইম এডভাৰ্ব অফ পিচ পজিশ্যন এডভাৰ্ব অফ ডাইৰেকশ্যন এনেকৈ গোটেইকেইটা ভাগ দিয়া হৈ আছে ঠিক আছে এইকেইটা তোমালোকে পঢ়িবা তাৰপিছত চোৱা বি নম্বৰ দিয়া হৈছে মোৰ প্ৰেক্টিছ উইথ এডভাৰ্ব এডভাৰ্বৰ কেইটামান আৰু এক্সাম্পল দিয়া হৈছে চোৱা আণ্ডাৰলাইন দ্য এডভাৰ্ব ইন দ্য চেণ্টেন্স বিলো এণ্ড চে হোৱাট টাইপছ দে আৰ চ' ওপৰৰ পৰা তোমালোকে এইকেইটা গোটেইকেইটা পঢ়িবা মই অলপ কৈ দিছোঁ তোমালোকে ভালকৈ পঢ়িবা ঠিক আছে চ' ইয়াত সুধিছে যে কেইটামান লাইন দিয়া হৈছে লাইনকেইটাত ইয়াৰ পৰা তলত আণ্ডাৰলাইন কৰিব লাগে কোনটো এডভাৰ্ব হয় আৰু এডভাৰ্বটো কোনটো টাইপৰ এডভাৰ্ব হয় সেইটো লিখিব লাগে প্ৰথমটো চোৱা এক নম্বৰ দিয়া আছে খগেন কুইকলি গ্ৰেপছ দ্য চিটুৱেশ্যন চ' ইয়াত হ'ব চোৱা ইয়াত হ'ব এডভাৰ্ব হ'ব কুইকলি কিহৰ এডভাৰ্ব হয় এডভাৰ্ব অফ মেনাৰ ঠিক আছে তাৰপিছত নেক্সট চোৱা হি উইল ষ্টে হিয়াৰ ইয়াত হ'ব হি উইল ষ্টে হিয়াৰৰ তলত হ'ব আণ্ডাৰলাইন কৰিবা এইটো এডভাৰ্ব হ'ব এইটো এডভাৰ্ব হোৱাৰ কাৰণ কি হয় এডভাৰ্বৰ টাইপছ কি হয় এডভাৰ্ব অফ প্লেচ এণ্ড পজিশ্যন ইয়াত চোৱা হি উইল ষ্টে দেয়াৰ সি তাত থিয় হৈ আছে ইয়াৰ কথা কৈছে ন চ' কোনো এটা নিৰ্দিষ্ট ঠাইত কথা কৈছে কিয়নো সি য'ত থিয় হৈ আছে এইটো কোনো এটা ঠাই হ'ব সেইকাৰণে এইটো কি হ'ব এডভাৰ্ব অফ পজিশ্যন ঠিক আছে এনেকৈ গোটেইকেইটা কৰিব লাগে যেনেকৈ নেক্সটটো চোৱা দ্য চিভিল অথৰিটিজ এট ডিমো হেড টু বি ইনফৰ্মড ইমিডিয়েটলি ইয়াত চোৱা ইয়াত কি হৈছে দ্য চিভিল অথৰিটিজ এট ডিমো হেড টু বি ইনফৰ্মড ইমিডিয়েটলি হৈছে হয়নে চ' এইটো কি হ'ব এডভাৰ্ব অফ টাইম ইমিডিয়েটলি মানে যিমান জলদি পাৰে যিমান স্পীডত পাৰে তাৰ কথা কৈছে চ' ইয়াতো টাইম বচোৱাৰ কথা কৈছে চ' ইয়াত কিহৰ কথা হ'ব এডভাৰ্ব কি হ'ব এইটো হ'ব এডভাৰ্ব অফ টাইম হ'ব একেবাৰে ইজি হয় তোমালোকে যদি লাইনটো বুজি পোৱা তেনেহ'লে বাকীটো সহজতে কৰিব পাৰিবা এনেকৈ বাকীকেইটা কৰি দিয়া হৈছে চোৱা 4 নম্বৰ দিয়া হৈছে হি হেড ডান ইট অলৰেডি ইয়াত কি হ'ব অলৰেডি দিয়া হৈছে অলৰেডি মানে কি হয় এই মাত্ৰ শেষ হৈছে এইটো টাইমৰ লগত জড়িত হয় ঠিক আছে এইটো হ'ব এডভাৰ্ব অফ টাইম এনেকৈ বাকীটো নেক্সট চোৱা হি ইজ ষ্ট্ৰং ইনাফ টু ষ্টেয়াৰ দ্য ৰাফ্ট এইটো কি হ'ব চোৱা হি ইজ ষ্ট্ৰং ইনাফ হ'ব এডভাৰ্ব যিকেইটা আণ্ডাৰলাইন কৰা আছে এইটো হ'ব এডভাৰ্ব টু ষ্টিৰ দ্য ৰাফ্ট ইয়াত হ'ব এডভাৰ্ব অফ ডিগ্ৰী তাৰপিছত চোৱা নেক্সট চিন্স হুৱেন হি হেজ দ্য ডক্টৰ বিন ষ্টাণ্ডেড এইটো হ'ব চোৱা চিন্স হুৱেন হেজ দ্য ডক্টৰ বিন ষ্টাণ্ডেড এইটো হ'ব ইণ্টাৰগেটিভ এডভাৰ্ব ঠিক আছে তাৰপিছত নেক্সট চোৱা মণি বাইদেউ ইজ টু এফ্ৰিড টু বোৰ্ড দ্য boat এইটো হ'ব মণি বাইদেউ ইজ টু এফ্ৰিড টু বোৰ্ড দ্য boat এইটো হ'ব এডভাৰ্ব অফ ডিগ্ৰী ঠিক আছে তাৰপিছত চোৱা 6 নম্বৰ দিয়া হৈছে 6 নম্বৰ এ কি দিয়া হৈছে চোৱা এ লাৰ্জ নাম্বাৰ অফ ৱৰ্ডছ ইন ইংলিছ বিগিন উইথ 2 or 3 consonant many such words be with consonant s followed by 1 or 2 other consonant practice saying aloud these words begin with the sound s এইকেইটা তোমালোকক পঢ়িব দিছে সাউন্ড এছৰ দ্বাৰা কেইটামান থকা অৰ্ড দিয়া হৈ আছে এইকেইটা তোমালোকক পঢ়িব দিছে ঠিক আছে তাৰপিছত চোৱা বি নম্বৰ কি দিয়া হৈছে which of the words given in the box activity 6a can you find in the lesson ইয়াত চোৱা কেইটামান অৰ্ড যিকেইটা অৰ্ড দিছে এইকেইটা অৰ্ড তোমাক কি কৰিব দিছে তলৰ কুৱেশ্যনটোত কৈছে যে তোমালোকে লেসনটোৰ পৰা বিচাৰি উলিয়াই লিখিব লাগে ঠিক আছে তাৰপিছত লগতে চোৱা কি কৈছে read aloud the sentences that contain the word then make 5 sentences with any 5 words from the box practice reading around them so ইয়াত কৈছে প্ৰথমতে word কেইটা বিচাৰি উলিয়াব লাগে যিকেইটা নেকি তোমালোকে এই চেপ্টাৰটোতে আছে এইকেইটা word এইটো বাকচৰ পৰা বিচাৰি উলিয়াই তাৰপিছত কি কৰিব লাগে পাঁচটামান বাক্য লিখিব লাগে এইকেইটা word ব্যৱহাৰ কৰি ঠিক আছে কিন্তু এই বাক্যটো কিতাপৰ লগত জড়িত হ'ব লাগিব তোমালোকৰ এই চেপ্টাৰটোৰ লগত জড়িত হ'ব লাগিব সো চোৱা মই কিতাপ কৰি দিছো তোমালোকৰ বাবে একেবাৰে ইজি কৈ প্ৰথমটো চোৱা words from the box found in the lesson প্ৰথমটো হ'ব street ঠিক আছে streetত কি হ'ব বাক্য আজিলে
চাৰিটামান পাঁচটামান বাক্য আজিব দিছে হয়নে হি street the boat towards the doctor's house তাৰপিছত চোৱা standard কি হ'ব ডক্টৰ হাতী বৰুৱা and his wife were standard in their house sorry standard নহয় stranded ঠিক আছে stranded হয় এটা তাৰপিছত চোৱা scared কি হ'ব the people of Sitolia were scared of the rising water তাৰপিছত চোৱা strong কি হ'ব he strong enough to steer the craft তাৰপিছত school they were moved to the school building তাৰপিছত চোৱা 7 নম্বৰ দিয়া হৈছে work in the group to make 5 sentences with the word card your sentences should match the event in the story you may use card more than once after you have completed etu same hoy yar pora story to logot related ketaman bakyo likhibo lage ঠিক আছে ইয়াৰ পৰা word ব্যৱহাৰ কৰি বাক্য কিটা লিখিব লাগে ঠিক আছে যেটো নেকি তোমালোকৰ এইটো চেপ্টাৰৰ লগত ৰিলেটেবল হয় সো সোৱা প্ৰথমটো কি হয় এক নম্বৰটো ডে streeted at the boat into the house তাৰ পিছত দুই নম্বৰ হ'ব half an hour later the boat reached the doctor's house তাৰ পিছত তিন নম্বৰটো হ'ব she was so loud into the morning তাৰ পিছত চাৰি নম্বৰ হ'ব the reversible villager reached the boat একেবাৰে ইজি হয় ওপৰৰ অৰ্ড কেটা ব্যৱহাৰ কৰি এইকেইটা লিখি দিছো সো তোমালোকে ইয়াৰ পৰা লিখি লবা ঠিক আছে তাৰ পিছত চোৱা নেক্সট কৈছে 8 নম্বৰ কি দিয়া হৈছে ৰিড দা নিউজ আইটেমস কেয়াৰফুলি সো ইয়াত চোৱা কেটা নিউজ আইটেম নিউজৰ এটা প্যাৰাগ্ৰাফ দিয়া হৈছে লগতে টাইটেলটো দিয়া হৈছে টু ডাই ইন আসাম ফ্লাডস মানে বানপানীৰ সময়ত অসমৰ বানপানীৰ সময়ত মানুহৰ মৃত্যুৰ কথা দিয়া হৈছে ঠিক আছে তাৰ পিছত দিয়াৰ তাৰিখ দিয়া হৈছে জেগাৰ নাম দিয়া হৈছে কোনে লিখিছে এটোৰ নাম দিয়া হৈছে কোনে বচাইছে তাৰ কথা দিয়া হৈ আছে ঠিক আছে তোমালোকে এটো ভালকে প্যাৰাগ্ৰাফ প্ৰথমৰ পৰা শেষলৈকে পঢ়িলৈ তাৰ পিছত এই কিটাৰ বিষয়ে কিটামান কোৱেশ্চন দিয়া হৈছে কোৱেশ্চন কিটা আনসাৰ কৰিব লাগে ঠিক আছে সো চোৱা বি নম্বৰ কি কৈছে লুক এট দা kinds of information that are mentioned in the news item ঠিক আছে and find answers to the following questions so ইয়াত একে কথা কৈছে যে তোমালোকে প্ৰথমতে পঢ়িব লাগে পঢ়িলৈ ইনফৰমেশন কিটা চাব লাগে ইনফৰমেশন কিটা চাই তাৰ পিছত তলত দিয়া কোৱেশ্চন কিটা আনসাৰ লিখিব লাগে প্ৰথম কোৱেশ্চনটো চোৱা where did the flood occur flood to ক'ত হৈছিলে এটো লিখিব লাগে আনসাৰ হ'ব the flood occurred in Anil Nagar Kamrup Metropolitan District Assam ঠিক আছে এনেকৈ তোমালোকে গুটেইটো লিখিবা এনেকৈ লিখিবা প্ৰথমতে নাগৰ তাৰ পিছত কমা দি কামৰূপ ঠিক আছে এনেকৈ গুটেইটো লিখিব লাগিব অলপ এটা জাগাৰ যে তোমালোকে নাগৰ লিখিলে হৈ যাব এনেকৈ নহব তোমালোকে গুটেইটো লিখিব লাগিব একেবাৰে লাষ্টত আসাম লিখি লিখিব লাগিব কিয়নো এটো নিউজ পেপাৰ দিয়া হৈছে নিউজ পেপাৰত অকল এটা ঠাইৰ নাম নিদিয়ে নিউজ পেপাৰটো ঠাইখন ক'ত আছে হেতু সম্পূৰ্ণ ডিটেইলছ দিয়ে সেই কাৰণে তোমালোকে এইটা গুটেইটো লিখিব লাগিব তাৰ পিছত চোৱা নেক্সট হাউ মেনি পিপল ডাইড ইন দা ফ্লাড কিমানজন মানুহৰ মৃত্যু হৈছিল হেতু লিখিব লাগে আনসাৰ চোৱা টু পিপল এ মেন এণ্ড এ ওমেন ডাইড ঠিক আছে এজন মহিলা মানুহ আৰু এজন পুৰুষ মানুহৰ মৃত্যু হৈছিল টোটাল দুজন মানুহৰ মৃত্যু হৈছিল তাৰ পিছত চোৱা 3 নম্বৰ where were the flood affected people taken to আনসাৰ হ'ব they were taken to relief camps তাৰ পিছত 4 নম্বৰ চোৱা who helped the flood affected people আনসাৰ হ'ব the district administration paramilitary forces and many NGOs helped কোনে কোনে হেল্প কৰিছিল তাৰ কথা দিয়া হৈছে ইম্পৰ্টেন্ট হয় কিন্তু আহিব পাৰে যদি তোমালোকৰ এই প্যাৰাগ্ৰাফটো আহে তেনেহলে এইকিটা ইমান ইম্পৰ্টেন্ট নহয় যে তোমালোকে এক্সামত আহি থাকে ঠিক আছে তাৰ পিছত চোৱা সি নম্বৰ ইমেজিন you are Khagen working with your partner write a newspaper report on the floods and how they affected the lives of the people in village and neighboring village so ইয়াত কৈছে তুমি তোমাক নিজকে খগেন বুলি ইমেজিন কৰিব দিছে ইমেজিন কৰিলৈ তোমাৰ নিজৰ পাৰ্টনাৰ মানে তোমাৰ বন্ধুৰ লগত কাম কৰি গোটেই গাঁওখনত বচাইছা কেনেকৈ বচাইছা হেতুৰ বিষয়ে এটা নিউজ পেপাৰত প্যাৰাগ্ৰাফ লিখিবলৈ দিছে ঠিক আছে সো লগতে চোৱা your support should include the following so এইকিটা তোমালোকে লিখোতে এইকিটা ফলো কৰিব লাগিব ঠিক আছে সো চোৱা আনসাৰটো মই কৰি দিছো প্ৰথমতে কি হ'ব টাইটেলটো চোৱা brave youth saves village from watery grave তাৰ পিছত হ'ব Panidihing April 20 following a week of heavy rain in Brahmaputra breached the Sitolia embankment this morning submerging
hundreds of homes. Local youths immediately mobilized banana raft and boat to rescue standard families, including Dr. Hatiburwa and his wife. Over 500 people have been moved to a relief camp at the local school. The government is now providing food and medical aid to the victims. তাৰপিছত চোৱা 9 নম্বৰ দিয়া হৈছে what would you have done if you were Khagin? Write a diary entry describing your experience and actions on the day the flood occurred in your village. Use the information from the main text to write your entry. Your diary page may include the following points. So ইয়াত কৈছে যে যদি তুমি খগেন হোৱাহেঁতেন তেনেহ'লে তুমি তোমাৰ গাঁওখনৰ যে বচাবৰ কাৰণে তুমি কি কি কৰিলাহেঁতেন সেইটোৰ ওপৰত এটা কি কৰিব লাগে ডায়েৰী লিখিব লাগে কিন্তু সেই ডায়েৰীটো লিখোঁতে এইকেইটা ইনফৰমেশ্যন কেৰি কৰিব লাগিব এইকেইটা থাকিব লাগিব যেনেকৈ ডেট তাৰপিছত টাইম এইকেইটা থাকিব লাগিব হাউ ইউ এলাৰ্টেড দ্য পিপুল তুমি কেনেকৈ মানুহক কৈছিলা কেনেকৈ সতৰ্ক কৰিছিলা সেইকেইটা এনেকুৱা ধৰণৰ এই তিনিটা কি কৰিব লাগিব থাকিব লাগিব চ' চোৱা এনচাৰটো কি হ'ব এনচাৰটো হ'ব চোৱা প্ৰথমতে এ ডে অফ কাৰেজ ঠিক আছে তাৰপিছত ডেট হ'ব তাৰপিছত টাইম হ'ব এনেকৈ লিখিবা একেবাৰে ইজি হয় টুডে ৱাজ দ্য most challenging day of my life when the embankment burst. I know I had to act fast. I grabbed my friends and we built banana raft to reach those in need. I managed to alert the civil authorities and help my family move to the school building. Rescue Dr. Hatiburwa and movement will never forget. I am exhausted but glad everyone is safe. একেবাৰে ইজি হয় ইয়াত বাছ কোনকেইটা কথা দিছে যে এই চেপ্টাৰটোত কি হৈছে সেইটোৰ বিষয়ে দিয়া হৈছে বেছি একো দিয়া নাই চেপ্টাৰটোত কি হৈছে সেইটোৰ কথা এইটো লিখিছে খগেনে কি কি কৰিছিলে সেইটোৰ কথা লিখিছে ঠিক আছে তাৰপিছত 14 নম্বৰ প্ৰজেক্ট ৱৰ্ক ইয়াত এটা প্ৰজেক্ট বনাবৰ কাৰণে দিছে তোমালোকৰ কাৰণে প্ৰজেক্টটো তোমালোকে নিজে বনাবা তো যেহেতু তোমালোকৰ কাম হয় তাৰপিছত 11 নম্বৰ prepare a notice to be hung on your school notice board informing the student about the free health camp to help the flood victims. So ইয়াত চোৱা এটা নোটিছ লিখিবলৈ দিছে নোটিছ কোনটো হয় এই যে তোমালোকৰ কিবা এটা উৎসৱ বা বেলেগ কিবা এটা থাকিলে এনেকুৱা কিবা থাকিলে তোমালোকৰ যে গ্ৰুপত বা এনেকুৱা ধৰণে কিবা এটা কাগজত নোটিছ লিখি তোমালোকক ইনফৰ্ম কৰে ন স্কুলত তেনেকৈ এটা নোটিছ লিখিব লাগে কিহৰ ওপৰত লিখিব লাগে প্ৰিপেয়াৰ এ নোটিছ হাং অন ইয়ৰ স্কুল নোটিছ বোৰ্ড ইনফৰ্মিং দ্য ষ্টুডেণ্ট এবাউট ফ্ৰী হেল্থ কেম্প ইয়াত বিষয়টো হৈছে ষ্টুডেণ্টক ফ্ৰী হেল্থ কেম্প দিয়া ঠিক আছে চ' চোৱা কি হ'ব ফ্ৰী হেল্থ কেম্প প্ৰথমতে নোটিছ লিখিবা এনেকৈ ওপৰত নোটিছ লিখিবা তাৰপিছত বিষয়টো কি হয়তো লিখিবা ফ্ৰী হেল্থ কেম্প ফৰ ফ্লাড ভিক্টিমছ তাৰপিছত ডেট কোনটো ডেটত হ'ব তাৰপিছত বেনু কি হ'ব তাৰপিছত টাইম কেতিয়াৰ পৰা কেতিয়ালৈকে হ'ব এইকেইটা লিখিবা তাৰপিছত অল ষ্টুডেণ্ট এণ্ড ভিলেজাৰ্ছ আৰ ইনফৰ্মড ডেট our school is organizing a free health camp to providing medical aid to flood victims. Specialist doctors will be available for checkups and free medicine will be distributed. Please spread the word to those in need. একেবাৰে ইজি হয় একেবাৰে সহজকৈ লিখি দিছোঁ একেবাৰে যেটা একেবাৰে ইজি ল্যাঙ্গুৱেজ হয় ইয়াত মই লিখি দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ ঠিক আছে সো ষ্টুডেন্টস এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ শেষ হৈছে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেন্ট শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা মই তোমালোকৰ বাবে যিমান পাৰো হিমান সৰুকে মাৰ্ক অনুযায়ী লিখি দিয়াৰ বাবে চেষ্টা কৰিছোঁ আৰু যদি তোমালোকে এনেকুৱা ধৰণৰ আৰু ভিডিঅ' পাব বিচাৰা তেনেহ'লে তোমালোকে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত চেক কৰিব পাৰা নেক্সট ভিডিঅ'ৰ চেপ্টাৰৰ লিংকটো এইটো ভিডিঅ'ৰে ডেসক্ৰিপচন বক্সত পাই যাবা আৰু লগতে তোমালোকে এইটো ভিডিঅ'ৰ প্লেলিষ্টটো ভিজিট কৰিব পাৰা তাত সকলো চেপ্টাৰৰ সকলো কিতাপৰ ভিডিঅ'বোৰ চেপ্টাৰ ওয়াইজ সিৰিয়াল কৈ দিয়া আছে তোমালোকে তাৰ পৰা চাব পাৰিবা ভিডিঅ'টো লাষ্টলৈকে দেখা হবে ধন্যবাদ